Hello students, welcome back to our YouTube channel MNS Classes. তো আজি আমি দশম শ্ৰেণীৰ অধ্যায় 8ৰ কেইটামান দৰকাৰী উদাহৰণ আলোচনা কৰিম আৰু এই উদাহৰণবোৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী। তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ একফালৰ পৰা চাই যাবা। তো আজি আৰম্ভ কৰিছো। আজিৰ প্ৰথম প্ৰশ্ন উদাহৰণ 1 কৈছে যে যদি 10 = 4/3 তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াবা। এটা এবিলাক তোমালোকে সূত্ৰ প্ৰয়োগ কৰি কৰিব পাৰা নাইবা সেই ত্ৰিভুজৰ তিনিটা বাহুৰ মান উলিয়াও কৰিব পাৰা। আমি তিনিটা বাহুৰ মান উলিয়াই কৰিম। চাবা তে আমাক কি দিয়া আছে সলিউশন। যেহেতু আমাকে এটা ত্রিকোণমিতির অনুপাত দিয়ে আছে আমি এটা কি রাখিম সমকোণী ত্রিভুজ আঁকিম। এটা সমকোণী ত্রিভুজ আঁকিলাম। এই সমকোণী ত্রিভুজৰ 10 বুলি কৈছে তোমাৰ আমাৰ এটো কি হ'ব সূক্ষ্মকোণ হ'ব। তে মই সূক্ষ্মকোণ এটো এতে এ লৈছো এতে বি ল এতে সি। তে এই সূক্ষ্মকোণ সাপেক্ষে ইয়াৰ বিপৰীত বাহুটো কি হ'ব আমাৰ লম্ব মানে পি আৰু এটো হ'ব আমাৰ বি এটো হ'ব আমাৰ এইচ। এসা তে দিয়া আছে কি দিয়া আছে 10a = 4/3 10 মানে হল আমার p/b এটো ত্রিভুজের ক্ষেত্ৰত p মানে হল আমার bc আর b হল ab তাই আমি লিখিব পাৰিম কি bc/ab এফালে হল আমার 4/3 অনুপাতৰ ক্ষেত্ৰত কে ধৰি লব লাগে। এতে কি আমি bc এর মান পাম 4k ab এর মান পাম আমি 3k। এতিয়া ত্রিভুজ abc এর পৰা মানে এই abc ত্রিভুজত পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰিলে আমি পাম কৰ্ণ স্কয়ার = ভূমি স্কয়ার প্লাস লম্ব স্কয়ার মানে হ'ব আমাৰ ac স্কয়ার = ab স্কয়ার প্লাস bc স্কয়ার। যার যার মান আছে বহি দিয়া ac এর মান নাই থাকক ab এর মান আছে আমাৰ 3k স্কয়ার তো bc এর মান আছে আমাৰ 4k স্কয়ার। এফালে হ'ব আমাৰ ac স্কয়ার = এফালে 9k স্কয়ার এফালে হ'ব 16k স্কয়ার। এই দুটা যোগ করলে হবে আমার 25k স্কয়ার। তো যদি আমি বর্গমূল ac এর মান উলালে এফালে বর্গমূল লগাব ac মানে হবে আমার 5k মানে আমি ত্রিভুজৰ তিনিটা বাহুৰ মানে পালো। তা উলিয়াব আছে কি যে তেন্তে a কোণৰ আন ত্রিকোণমিতিক অনুপাতবোৰ উলিয়াবা। ত্রিকোণমিতিক অনুপাত টোটাল আছিল আমাৰ 6টা তাৰে এটাৰ মান দিয়া আছে বাকি 5টাৰ মান উলিয়াব লাগে। তে আমি সেই 5টা উলাই চাইছো চাবা। তো প্রথম ত্রিকোণমিতিক অনুপাতটো আছিল আমাৰ sin। তা চাবা sin মানে হল আমাৰ p/b আৰু a কোণ সাপেক্ষে pb এইবিলাক নামকৰণ কৰা আছে p/h। তে p এর মান হল আমাৰ p মানে হল আমাৰ bc আৰু h মানে হল আমাৰ ac। তে bc এর মান হল 4k আৰু ac এর মান পালো আমি 5k। তে এইখিনি অনুপাতত নিলে হ'ব আমাৰ 4/5 মানে sin এর মান হবে আমার 4/5। এবার cos এর মান ওলালে cos মানে আছিল আমার b/h। তে ইয়াতে b মানে হল আমার ab আৰু h মানে হল ac। তে আমি ডাইরেক্ট লিখি দাও ab/ac। ab এর মান হল আমার 3k আৰু ac এর মান হল আমার 5k। তে অনুপাতত নিলে হ'ব আমার 3/5। ইয়াৰ পিছতো হল 10 তো আছে। এবার cot উলিবা cot মানে হল আমার b/p মানে ab/p মানে হল bc।
যাৰ যাৰ মান বহাই দে এ বিৰ মান আছে আমাৰ 3k আৰু বি চিৰ মান হ'ল 4k এইখিনি অনুপাত কৰিলে আমি পাম 3/4 তাৰপিছত হ'ল আমাৰ sec মানে হ'ল h/b h মানে হ'ল আমাৰ ac আৰু b মানে হ'ল আমাৰ ab ac ৰ মান হ'ল আমাৰ 5k আৰু ab ৰ মান 3k অনুপাত কৰিলে হ'ব আমাৰ 5/3 তে নেক্সট এটা আছে মই এইফালে কৰি দিছো cosec a cosec মানে হ'ল আমাৰ h/p এটা h হ'ল ac p হ'ল bc তে অনুপাতটো হ'ব আমাৰ ac/bc ac ৰ মান হ'ল 5k bc ৰ মান হ'ল 4k k কেনসেল কৰিলে এটো আমি পাম 5/4 তে নেক্সট প্রশ্নলৈ আহিছো এইবাৰ হল আমাৰ উদাহৰণ 2 বলে যে যদি এঙ্গেল বি আৰু এঙ্গেল কিউ সূক্ষ্মকোণ দুটা এনে ধৰণৰ যে sin b ইকুৱেল sin q তেন্তে প্ৰমাণ কৰা যে এঙ্গেল b ইকুৱেল এঙ্গেল q তাছৱা এইটো আমি দুই ধৰণে কৰিব পাৰো দুটা বেলেগ বেলেগ ত্ৰিভুজ লৈ কৰিব পাৰো এটা ত্ৰিভুজ লৈ কৰিব পাৰো দুটা বেলেগ বেলেগ ত্ৰিভুজ লৈ কৰিলে আমি ত্ৰিভুজ দুটা সদিক দেখাব লাগিব তে আমি হেতু কৰিলে অলপ দীঘল হ'ব আমি কি কৰিম এই কোণ দুটা আমি এটা ত্ৰিভুজত থকা বুলি ধৰি লৈ কৰিম চাবা তে আমি এটা সমকোণী ত্ৰিভুজ আঁকিছো আঁকিলো ইয়াতে আমাক যেহেতু sin a আৰু sin q দি আছে এই দুটা কি বুজাব সূক্ষ্মকোণ বুজাব তে মই এটো b বুলি কলো এটো q বুলি কলো এটো মই p বুলি ধৰিলো বা ইচ্ছামতে ধৰিলে হ'ল এটা চাবা কি দি আছে given sin b equal to sin q তা সুবিধাৰ কাৰণে মই দুটা ত্ৰিভুজ আঁকি লৈছো এইটো ত্ৰিভুজে মই দুইবাৰ আঁকিছো ধৰা এটো p আছে এটো b আছে এটো q আছে এফালে থাকিলে আমাৰ sin b তা b কোণ সাপেক্ষে মানে যদি আমি এইটো কোণ লও এইটো কোণ সাপেক্ষে এই বাহুটো হ'ব আমাৰ p এইটো হ'ব b এইটো হ'ব আমাৰ s আৰু এফালে q কোণ আছে মানে q কোণ সাপেক্ষে এইটো ত্ৰিভুজৰ q কোণ সাপেক্ষে এইটো হ'ব আমাৰ p এইটো হ'ব b এইটো হ'ব আমাৰ s তা sin মানে আছিল p/s তে যেহেতু এতে b কোণ আছে এইটো ত্ৰিভুজত মানে এইটো কোণ সাপেক্ষে p/s তে কি হ'ব pq/bq এতে পাম আমি pq/bq আকৌ sin মানে p/s কিন্তু এবাৰ ত্ৰিভুজ লব লাগিব কোনটো এতে যেহেতু q কোণ আছে এই q কোণ সাপেক্ষে এইটো ত্ৰিভুজৰ এইটো হ'ব p এইটো হ'ব b এইটো হ'ব s sin মানে আছে p/s তো মানে কি পাম আমি pb/bq এটা বৰ্ষাৰ পৰা bq কেনসেল কৰিব পৰা নাইবা আমি যদি একান্তৰ ক্ৰিয়া প্ৰয়োগ কৰো এনেকৈ হ'ব কি হ'ব pq ইকুৱেল bq টো ফেলে গৈ পূৰণ হ'ব মানে pb/bq into bq তে bq কেনসেল আউট হল এফালে থাকিলে আমাৰ কি pq আৰু এফালে হল আমাৰ pb তে কি পালো এই যে আমাৰ bpq এটা ত্ৰিভুজ আছিল এই ত্ৰিভুজটোৰ আমি কি পালো pq আৰু pb বাহু দুটা সমান পালো pq মানে এইটো বাহু আৰু এইটো বাহু সমান পালো এটা ত্ৰিভুজৰ ধৰ্ম এটা আছিল যে এটা ত্ৰিভুজৰ যদি বাহু সমান হয় সেই সমান বাহুৰ বিপৰীত কোণবিলাক সমান তে চোৱা এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এই বাহু আৰু এই বাহু সমান পালো এইটো বাহুৰ বিপৰীত কোণ কোনটো হ'ব যে এই বাহুটোৰ চোৱা এই কোণ আছে এই কোণ দুটা বাদ দি বাকি যেটো থাকে এইটো হ'ব আমাৰ বিপৰীত কোণ মানে এইটো বাহুৰ বিপৰীত কোণ এইটো আকৌ এইটো বাহুৰ বিপৰীত কোণ এইটো তে যেহেতু এই বাহু দুটা সমান মানে এই কোণ দুটাও সমান হ'ব তেতিয়াকে আমি কি লিখিব পাৰিম এঙ্গেল b ইকুৱেল এঙ্গেল q লিখিব পাৰিম তে সাইডত যুক্তিটো লিখি দিবা যেহেতু
ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ হ'ব। এইটো গণিত এনেকৈ 2 নম্বৰ আহিলে এনেকৈ কৰিবা, আৰু যদি 3 নম্বৰ আহে তোমালোকৰ কিতাপত ইয়াৰ সমাধান দিয়া আছে, দুটা বেলেগ বেলেগ ত্ৰিভুজ লৈ কৰিছে, সেনেকৈও কৰিব পাৰা। তেতিয়া মই 2 নম্বৰৰ কাৰণে কৰাই দিছোঁ, আৰু আহিলে এইটো প্ৰশ্ন 2 নম্বৰে আহিব, মই এনেকৈ কৰি দিলোঁ। কিতাপত বেলেগকৈ কৰি দিয়া আছে, সেনেকৈও কৰিব পাৰা। এইবাৰ নেক্সট প্ৰশ্নলৈ আহিছোঁ। এইবাৰ ক'লে যে ধৰা হ'ল ত্ৰিভুজ এ চি বিৰ চি কোণ সমকোণ, আৰু এ বি ইকুৱেল 29 একক, বি চি ইকুৱেল 21 একক, আৰু এংগুল এ বি চি ইকুৱেল থিটা। চিত্ৰত দিয়া আছে, ইয়াতে চিত্ৰটো নাই, তলত দিয়া মানবোৰ নিৰ্ণয় কৰা। চাবা মই আঁকি দিছোঁ ত্ৰিভুজটো। আমাক এটা সমকোণী ত্ৰিভুজ বুলি কৈছে, যে এইটো এটা সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজটোৰ চি কোণ সমকোণ, যিহেতু এইটো সমকোণ হোৱাকৈ আঁকিছোঁ, এইটো চি হ'ব। বাকী থাকিলে আমাৰ এ আৰু বি, য'তে ইচ্ছা দিলে হ'ল। ইয়াতে এ দিলে, ইয়াতে বি দিব লাগিব। তুমি যদি ইয়াতে এ দিলে হয়, তাতে বি দিলে হ'লে হয়। যিয়ে নহওক, তাৰপিছত কি দি আছে, এ বিৰ মান দি আছে আমাৰ কিমান, এ বিৰ মান হ'ল আমাৰ 29 একক, মানে এইখিনিৰ মান দি আছে 29, আৰু বি চিৰ মান আছে 21 একক। সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ মান দিয়া থাকিলে তৃতীয় বাহুটোৰ মান আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি কৰিম। তাৰপিছত বাকী যি ওলাব উলিয়াই দিম। এতিয়া চোৱা, গিভেন ত্ৰিভুজ এ চি বিৰ এংগুল চি ইকুৱেল 90 ডিগ্ৰী দি আছে, আৰু দিয়া আছে আমাৰ কি, এ বি ইকুৱেল 29 একক, বি চি ইকুৱেল 21 একক। এতিয়া আমি এই এ চি বি ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম। নাও ত্ৰিভুজ এ চি বিৰ পৰা পাম, মানে এই এ চি বি ত্ৰিভুজক আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম। পাইথাগোৰাছৰ উপপাদ্য আছিলে কৰ্ণ স্কুৱাৰ, মানে এটা আমাৰ কৰ্ণ হ'ব আমাৰ কি, এ বি স্কুৱাৰ। এ বি স্কুৱাৰ ইকুৱেল টু এ চি স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ। যাৰ যাৰ মান আছে বহাই দিয়া। এ বিৰ মান আছে 29 স্কুৱাৰ, এ চি স্কুৱাৰৰ মান নাই, এ চি স্কুৱাৰ থাকিল, বি চি স্কুৱাৰৰ মান আছে আমাৰ 21 স্কুৱাৰ। 29 স্কুৱাৰ কৰিলে কিমান হ'ব, মানে 29 দুইবাৰ পূৰণ কৰে, ইয়াতে পূৰণ কৰি লৈছোঁ, 29 into 29, 9 9 গুণ 81, 1 হাতৰ গ'ল 8, 9 দুগুণ 18, 18 আৰু 8 যোগ কৰিলে 26, 26, 9 দুগুণ 18, 8 হাতৰ গ'ল 1, 2 দুগুণ 4, 1 5, 1 14 4 হাতৰ গ'ল 1 8। ইয়াৰে হ'ব আমাৰ কি 841 এ চি স্কুৱাৰ, 21 21 গুণ 441। এইটো যদি বিয়োগ কৰা, 841 পৰা 441 গ'লে আমাৰ হ'ব 400, মানে এ চি স্কুৱাৰ ইকুৱেল হ'ব আমাৰ কিমান 400। ইয়াৰ পৰা আমি এ চিৰ মান পাম, মানে 400 বৰ্গমূল 20, 20 20 গুণ 400। তাকে এ চিৰ মান পালোঁ আমি কিমান 400, সৰি 20। এতিয়া উলিয়াব দিছে কাৰ মান চাবা। নাও 1 নম্বৰত উলিয়াব দিছে যে কি cos স্কুৱাৰ থিটা প্লাছ sin স্কুৱাৰ থিটা। সৰি দিয়া, তাত থিটা বুলি কৈছে, এংগুল ৰবা অলপ কি হ'ল, এংগুল এ বি চি থিটা বুলি কৈছে, মানে এংগুল এ বি চি, মানে এইটো থিটা বুলি কৈছে, মানে এই কোণ সাপেক্ষে এইটো হ'ব আমাৰ পি, এইটো হ'ব আমাৰ বি, আৰু এইটোৰ মান হ'ব এইচ। এতিয়া চাবা 1 নম্বৰত উলিয়াব দিছে কাৰ মান cos স্কুৱাৰ থিটা প্লাছ sin স্কুৱাৰ থিটা। এতিয়া cos মানে আছিলে আমাৰ বি বাই এইচ, বি বাই এইচ হ'লে কিমান হ'ব
এইটো হল বি এইটো হল এইচ তে এইটো বাই এইটো মানে ডাইৰেক্ট কৰি দিছো মানে বিসি বাই এসি লিখিব লাগিছিল যেহেতু আমি বিসিৰ মান 21 পাইছো আৰু এবিৰ মান 29 দি আছে ডাইৰেক্ট পাতি দিও মানে cos মানে আছিল আমাৰ কি b বাই h তে এইটো ত্ৰিভুজত b মানে হলে এইটো h মানে হলে এইটো তে আমি বিসি না পাতি ডাইৰেক্ট 21 পাতিম তে 21 বাই কিমান হ'ব 29 স্কয়াৰ প্লাস আকৌ sin থিটা sin মানে আছিল আমাৰ p বাই h তে এফালে এসিৰ মান আমি উলাইছো 20 তে মই 20 লিখি দিলো তে এটা আমি ডাইৰেক্ট পাতিম p বাই h নিলিখি আমি 20 বাই 29 লিখিম তে 20 বাই 29 এইখিনি কিমান হ'ব এইখিনি ক্যালকুলেশন কৰা তে স্কয়াৰ কৰিলে 21 গুণ হ'ব আমাৰ 441 তলত হ'ব অলপ আগতে কৰাইছো কিমান 841 প্লাস 20 গুণ 400 তলত হ'ব আমাৰ 841 তে এলসিয়াম হ'ব আমাৰ সেম আছে ওপৰত যোগ কৰিলে ছয় দুটা যোগ কৰিলে আমাৰ এইটোই হ'ব তে লব আৰু হৰ একে হলে ইয়াৰ মান কিমান 1 আৰু আমি এনেও জানো কিমান sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা গেলৰ মান কিমান 1 হয় তে এক নম্বৰটোৰ সমাধান এইটো এবাৰ দুই নম্বৰটো চাবা ইয়াতে কৰি দিছো দুই নম্বৰ চাবা দুই নম্বৰ কি দি আছে cos স্কয়ার থিটা মাইনাস sin স্কয়ার থিটা তে সোয়া এবাৰ আৰু ইমান নকক এই বস্তুখিনি আছে আগত অকল কি আছে এতে প্লাসৰ ঠাইত মাইনাস আছে তে মানখিনি এখিনি হ'ব মানখিনি এখিনি হলে কিমান হ'ব 21 বাই 29 হোল স্কয়ার মাইনাস 20 বাই 29 হোল স্কয়ার এতে হ'ব আমাৰ 441 তলত হ'ব 841 মাইনাস ওপৰত হ'ব 400 তলত হ'ব 841 তে এলসিয়াম হ'ব আমাৰ 841 তে ডাইৰেক্ট বিয়োগ কৰা এতে কিমান 441 ৰ পৰা 400 গলে 41 ইয়াৰে आंसर হ'ব আমাৰ এইটো তে লঘিষ্ঠ আকাৰত নিয়া নাই যদি লঘিষ্ঠ আকাৰত দিব পৰা নিবা তে যেন হক এবাৰ আমি নেক্সট প্ৰশ্নলৈ আহিছো এবাৰ ইয়াৰ পিছৰ প্ৰশ্ন এবাৰ কি কলে চাবা যে ABC ত্ৰিভুজৰ যদি B কোণ সমকোণ আৰু tan A = 1 তেন্তে দেখুৱা যে কিমান তা সবাই গণিতটো দুই ধৰণে কৰিব পাৰি মই দুই ধৰণে কৰি দেখাই দিম চাবা আমাক কি দি আছে ABC ত্ৰিভুজৰ B কোণ সমকোণ আমি হেনেকে নকৰো ডাইৰেক্ট কি দি আছে চাবা এনেকৈ কৈছো tan A = কিমান দি আছে 1 তে আমি জানো যে tan 45 ৰ মান 1 তে এইফালে আমি tan 45 লিখিলো তে এটাকে আমি কার মান a কিমান পালো 45 ডিগ্ৰী পালো তে নাও আমাক প্ৰমাণ কৰিব দিছে ইমান কেলটো তে লেফট হ্যান্ড সাইড লও লেফট হ্যান্ড সাইড আছে 2 sin a cos a বহাই দিয়া 2 sin a মানে আমি কিমান পালো 45 cos a মানে 45 আকৌ আমি জানো কি sin 45 ৰ মান 1/√2 cos 45 ৰ মান 1/√2 তে এখিনি পূৰণ কৰিলে 2 * 1/2 এখিনি কাটাকাটি কৰিলে হ'ব মানে এইটোই হল আমাৰ ৰাইট আনসার তে আৰু এক ধৰণে কৰিব পাৰি মই এনেকৈ দেখাই দিছো তে এনেকৈ কৰিলে হ'ব আৰু এক ধৰণে কৰিব পাৰি মই এনেকৈ দেখাই দিছো চাবা যেহেতু আমাক ABC ত্ৰিভুজ বুলি কৈছে আৰু B কোণটো কি বুলি কৈছে সমকোণ বুলি কৈছে তে আমি এটা সমকোণী ত্ৰিভুজ আঁকিলো যাৰ B কোণটো কি সমকোণ মানে এতে আমাৰ B থাকিব যেহেতু এটো সমকোণ বাকি A আৰু C থাকিল তোমাৰ ইচ্ছা যতে দিয়া দিবা এতে A দিলে এতে C হবে তা চাবা কি দি আছে তেতিয়া হলে আমি কি কৰিম তা tan A দিয়া আছে 45 tan মানে হল সো যেহেতু A কোণ দিয়া আছে মানে এই A কোণ সাপেক্ষে এটো হ'ব আমাৰ P এটো হ'ব B এটো হ'ব আমাৰ H এতিয়া tan মানে আমি জানো P/B তে আমি কি লিখিব পাৰিম BC/AB তে আমি লিখিলো BC/AB = 1 ইকুৱেল আমি k বুলি ধৰি ললো এতে কি আমাৰ AC ৰ মান কিমান হ'ব k AB ৰ মান কিমান হ'ব সৰি দে BC মানে BC
কে এটা এই ত্ৰিভুজটো যদি আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰোঁ এটাকে আমি এচিৰ মান ওলাব লাগে এচি ইকুৱেল কিমান হ'ব এচি ইকুৱেল হ'ব আমাৰ ৰুট অভাৰ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ যাৰ যাৰ মান বহাই দিয়া এ বিৰ মানো হ'ল কে আৰু বি চিৰ মানো হ'ল কে ইয়াৰে কিমান হ'ব ৰুট অভাৰ টুৱাইছ কে স্কুৱেৰ মানে ইয়াৰে আনসাৰ হ'ব ৰুট অভাৰ 2 ইনটু কে এইবাৰ আমি কি কৰিম চোৱা ইয়াতে কৰিলে দেখা যাব না নাই নেক্সট পেজ লৈ লৈছোঁ চাবা কাৰ কাৰ বিচিৰ মান থাকিল কে এ বিৰ মান থাকিল কে আৰু এ চিৰ মান পালোঁ ৰুট অভাৰ 2 ইনটু কে ইয়াতে লিখিছোঁ লেফ্ট হেণ্ড সাইড লৈছোঁ লেফ্ট হেণ্ড সাইড কি আছে 2 sin a cos 2 তো থাকিলে sin মানে হল আমাৰ p by h তা a কোণ সাপেক্ষে মানে কি হ'ব bc by ac তে আমি ইয়াতে লিখিব পাৰিম কি bc by ac আকৌ cos মানে হল b by h তে আমি লিখিব পাৰিম b by h মানে ab by ab by ac যাৰ যাৰ মান বহাই দে 2 bc ৰ মান হল আমাৰ k ac ৰ মান হল ৰুট অভাৰ 2 ইনটু k ইনটু ab ৰ মান হল আমাৰ k ac ৰ মান হল ৰুট অভাৰ 2 ইনটু এইখিনি ক্যালকুলেশন কৰিলে k ক্যান্সেল যাব 2 ইনটু k ক্যান্সেল যাব 1 বাই ৰুট অভাৰ 2 থাকিব 1 বাই ৰুট অভাৰ 2 থাকিব পূৰণ কৰিলে 1 বাই 2 হ'ব আৰু এইখিনি ক্যালকুলেশন কৰিলে আমাৰ মনত লাগে এনেকেও কৰিব পাৰা এতিয়া চাবা নেক্সট প্ৰশ্ন উদাহৰণ 8 কলে যে যদি sin a - b ইকুৱেল হাফ আৰু cos a + b ইকুৱেল হাফ যত a + b ৰ মানটো কি শূন্যতকৈ ডাঙৰ হ'ব আৰু 90 ডিগ্ৰী বা 90 ডিগ্ৰীতকৈ সৰু হ'ব আৰু a ৰ মানটো b তকৈ ডাঙৰ হ'ব তেন্তে a আৰু b ৰ মান নিৰ্ণয় কৰিব দিছে চাবা কি দি আছে given sin a minus b 1 by 2 দি আছে আৰু কি দি আছে cos a plus b ৰ মান দি আছে 1 by 2 ইয়াৰে পৰা আমাক a আৰু b ৰ মান উলিয়াব দিছে যেহেতু a আৰু b ৰ মান উলিয়াব দিছে আমি কি কৰিব লাগিব এই sin আৰু cos অনুপাত কিটা নোহোৱা কৰিব লাগিব তে নোহোৱা কৰিব বিচাৰিলে আমি কি কৰিম এইফালে যেহেতু আমাক sin দিয়া আছে অনুপাতটো আমি এইফালেও sin লিখিম কিন্তু এইফালে আছে আমাৰ 1 by 2 তেতিয়া sin কিমানৰ মান 1 by 2 মানে আমাৰ ৰাশিবিলাক যেহেতু সমান লিখি আছো তে জোৰ জবস্তি sin লিখি থলে নহব তে এতে কিমান মানে কিমান sin কিমান ডিগ্ৰীৰ মান হাফ হয় 1 by 2 হয় sin 30 ডিগ্ৰীৰ মান হাফ মানে কি ইয়াতে আছিল হাফ আমি ত্ৰিকোণমিতিক অনুপাতলৈ ট্ৰান্সফাৰ কৰিলো হাফৰ পৰিৱৰ্তে আমি কি লিখিলো sin 30 লিখিলো তা কথা হল মই sin কিয় লিখিলো বেলেগ লিখিব পাৰিম না নাই বেলেগ লিখিলে এটা নহব কাৰণ এইফালে sin আছে এইফালে তুমি cos লিখিব পাৰা আকৌ সেই cos টোক sin লৈ ট্ৰান্সফাৰ কৰিব লাগিব একেই কথা এটা tan লিখিব নোৱাৰা কিন্তু এইফালে চোৱা দুইফালৰ পৰা sin কেনসেল আউট কৰিলে এইফালে হ'ব আমাৰ a - b ইকুৱেল কিমান পাম 30 তে এইটো এটা সমীকৰণ পালো এটা ইয়াতে যদি আমি a আৰু b চলক হিচাপে লও তে দুটা চলক যুক্ত এটা ৰৈখিক সমীকৰণ পালো তাকো ইয়াৰ পৰা চাও ইয়াতে যেনেকৈ sin থাকিলে মই sin লিখিছিলো এইফালে আমাৰ cos আছে এইফালে কি লিখি দিতে হলা তুমি sin লিখিব পাৰা কোনো আপত্তি নাই সেই sin টো কাকত cos লৈ ট্ৰান্সফাৰ কৰিব লাগিব তেতিয়ালে cos লিখি দিয়া তে cos লিখিলো cos কিমানৰ মান হাফ 60 ডিগ্ৰীৰ মান হাফ তে বথ সাইডৰ পৰা কি কেনসেল কৰি দিয়া cos কেনসেল কৰি দিয়া এইফালে থাকিলে আমাৰ a + b আৰু এইফালে থাকিব আমাৰ 60 ডিগ্ৰী ডিগ্ৰীৰ 60 দিয়া নাই এটো হল 2 নম্বৰ সমীকৰণ তে আমি কি পালো 1 নম্বৰটো পালো আমি a আৰু b যদি চলক হিচাপে লও তে দুটা চলক যুক্ত এটা ৰৈখিক সমীকৰণ আৰু a2 হল দুটা চলক যুক্ত এটা ৰৈখিক সমীকৰণ মানে দুটা চলক যুক্ত আমি এজোৰ ৰৈখিক সমীকৰণ পালো তা দুটা চলক যুক্ত এজোৰ ৰৈখিক সমীকৰণ সমাধান কৰাৰ নিয়ম তোমালোকে তিনিটা পাইছা অধ্যায় 3 নম্বৰ 3ত সেই তিনিটাৰ ভিতৰত এই
অপনয়ন পদ্ধতিটো বেছি ভাল আছিলে সেইটোৰে কৰাইছোঁ কৰিলে হ'ল তোমালোকে প্ৰতিস্থাপনত কৰিব পাৰা বজ্ৰগুণনত কৰিব পাৰা অপনয়নত কৰিব পাৰা যি ইচ্ছা কৰা কিন্তু অপনয়নটো বেছি ভাল অপনয়নটো কৈছে এতিয়া অপনয়ন কৰিব বিচাৰিলে মানে কি অপনয়ন কৰা মানে কি নাইকিয়া কৰা নোহোৱা কৰা ভেনিশ কৰা এতিয়া তুমি কাক নাইকিয়া কৰিবা ধৰি লোৱা মই এ নাইকিয়া কৰিম বা বি নাইকিয়া কৰিম তুমি যাক নাইকিয়া কৰিব বিচৰা তাৰ সাংখ্যিক হক একে কৰি ল'ব লাগে এতিয়া চোৱা ইয়াতে এ আৰু বি দুয়োটাৰে সাংখ্যিক হক একে আছে এতিয়া চোৱা মই প্ৰথমতে বি নাইকিয়া কৰিছোঁ চাবা বি নাইকিয়া কৰিব লাগিলে যদি সাংখ্যিক হক একে থাকে আৰু চিনবিলাক যদি বিপৰীত চিনযুক্ত হয় তেতিয়াহ'লে আমি সমীকৰণ দুটা যোগ কৰিব লাগে আৰু একে চিনযুক্ত হ'লে বিয়োগ কৰিব লাগে এতিয়া চোৱা ইয়াতে বিৰ আগত মাইনাছ আছে ইয়াতে বিৰ আগত প্লাছ আছে তে বিপৰীত চিনযুক্ত আছে তে সমীকৰণ দুটা যোগ কৰি দিলে হ'ল তে 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ যোগ কৰি দিলে সমীকৰণ দুটা যোগ কৰিলে লেফট হ্যান্ড সাইড যোগ হয় আৰু ৰাইট হ্যান্ড সাইড যোগ হয় তে এইটো আৰু এইটো প্লাস কৰিলে কিমান হ'ব a আৰু a প্লাস কৰিলে ইফালে পাম আমি টুৱাইস a মাইনাস b আৰু প্লাস b যোগ কৰিলে 0 হ'ব 0 কাটিব নালাগে ৰাইট হ্যান্ড সাইডত 30 আৰু 60 যোগ কৰিলে হ'ব আমাৰ কিমান 90 তে ইয়াৰে পৰা আমি a এর মান পাম 2 ৰে হৰণ কৰিলে 45 এতিয়া কি a মান পালো আমি কিমান 45 এতিয়া এই 45 ডিগ্ৰীটো এৰ মানটো এক সমীকৰণ 1ত বহাই দিলে হ'ব 2ত বহাই দিলে হ'ব এতিয়া মই হেনেকে নকৰি আৰু কি কৰি দিম যে আকৌ অপনয়ন পদ্ধতি প্ৰয়োগ কৰিলো মই 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ বাদ দিলো মানে ইয়াৰ পৰা এইটো বাদ দিলে ইয়াৰে চিনবিলাক চেঞ্জ হৈ যাব এইটো মনে মনে মাইনাস হৈ যাব মানে পাতিব নালাগে মাইনাস হৈ এইটো প্লাস হ'ব তে এ কেনসেল এইটো প্লাস হলে বি আৰু বি টুৱাইস বি হ'ব এফালে হ'ব আমাৰ টুৱাইস বি এফালে 60 ৰ পৰা 30 গলে 30 ইয়াৰ পৰা আমি বিৰ মান পালো 15 একে বি ইকুয়াল কিমান পালো লাষ্টত লিখি দিবা এতেকে নির্ণয় a ইকুয়াল 45 ডিগ্ৰী আৰু b ইকুয়াল 50 ডিগ্ৰী এতিয়া চোৱা আমাক যেটো শৰ্ত কৈছিলে যে a এর মানটো বিতকৈ কি হ'ব লাগিব ডাঙৰ হৈছে a এর মানটো বিতকৈ ডাঙৰ হৈছে তে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন আহিছে এবাৰ উদাহৰণ 13 বলে যে প্ৰমাণ কৰা যে sec a whole into 1 minus sin a whole into sec a plus tan a equal 1 আমি লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইড কি আছে sec a 1 minus sin a তাহলে sec a plus tan চাবা এনেকুৱা যদি দেখুৱা বা প্ৰমাণ কৰা আছে তেতিয়াহলে আমি লেফট হ্যান্ড সাইড লম বা ৰাইট হ্যান্ড সাইড লম এনেকুৱা থাকিলে এটা চোৱা ৰাইট হ্যান্ড সাইড ললে কি এক হে আছে তাৰ পৰা এক কৰিব নোৱাৰা লেফট হ্যান্ড সাইড লৈছো এতিয়া চোৱা যদি এনেকুৱা থাকে তেতিয়া আমি কি কৰিম এই অনুপাতবিলাকক আমি এই গোটেই অনুপাতখিনিক এটা যেনেকুৱা কৈ sec আছে আৰু tan আছে এই গোটেই অনুপাতখিনিক আমি হয়তো গোটেইখিনিক সাইন বনাবলৈ ট্রাই কৰিম নাইবা cos বনাবলৈ ট্রাই কৰিম যদি আমি গোটেইখিনিক সাইন বনাব পাৰো সাইন বনাই দিম নাইবা যদি গোটেইখিনিক আমি cos বনাব পাৰো cos বনাই দিম যদি নোৱাৰো আমি কি কৰিম সেই ৰাশিখিনিক সাইন নাইবা cos লৈ পৰিৱৰ্তন কৰিম তা চোৱা এইখিনি আমাৰ ৰাশি কি আছে 1 - sin a দে এইখিনি কনভার্ট কৰাই আছে সাইন cos লৈ এইটো নাই এইখিনি কৰি দিয়া এটা sec আছে secৰ হলে আমি কি লিখিব পাৰিম secৰ লগত সাইনৰ নাইবা cosৰ কিবা সম্পৰ্ক আছে নেকি আছে sec θ * cos θ = 1 তাৰে পৰা sec θ = কি লিখিব পাৰিম 1/cos θ এইখিনি হ'ব আমাৰ কিমান 1/cos a থাকিল 1 - sin a আকৌ এইটো ঠাইত আমি লিখিব পাৰিম 1/cos a tan a মানে হল আমাৰ sin a/cos a এসা যিখিনি আমাৰ অনুপাত দিয়া আছিল সেই গোটেই অনুপাতখিনি কি গোটেইখিনি sin নাইবা cos লৈ ট্ৰান্সফাৰ হ'ল এতিয়া আমি এইখিনি ক্যালকুলেশন কৰিম সোয়া এটো থাকিলে আমাৰ 1/cos a 1 - sin a এটা এইখিনি যদি আমি কি কৰো লসাগু লও কিমান হ'ব cos a ওপৰত হ'ব কিমান 1 + sin অলপ লক্ষ্য কৰিবা অলপ ডাইৰেক্ট কৰি দিছো দেখো এইটো এই ৰাশিটো ওপৰত এইটো আৰু এইটো তলত আছে মানে এই cos আৰু এই cos পূৰণ কৰিলে আমি কি পাম cos স্কয়াৰ
আকৌ এইটো আৰু এইটো পূৰণ কৰি অলপ লক্ষ্য কৰিবা যে এনেকুৱা হৈ আছে a মাইনাছ b a প্লাছ b মানে আমি এটা সূত্ৰ পাইছিলোঁ এনেকুৱা যে a মাইনাছ b হোল ইনটু কি a প্লাছ b ইকুৱেল কি আছিলে আমাৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ তে ইয়াতে যদি আমি এইটো সূত্ৰ প্ৰয়োগ কৰোঁ কি হ'ব 1 স্কুৱেৰ মানে 1 আৰু b স্কুৱেৰ অৰ্থাৎ আমাৰ কি হ'ব তো সাইন আছে সাইন স্কুৱেৰ হ'ব আকৌ এইটো সূত্ৰ পাইছোঁ কি ইয়াতে হ'ল আমাৰ cos স্কুৱেৰ a আকৌ আমি জানো কি যে 1 মাইনাছ সাইন স্কুৱেৰ মানে কি লিখিব পাৰিম cos স্কুৱেৰ তে লব আৰু হৰ একে হৈ আছে এইখিনি যদি আমি কাটাকাটি কৰোঁ 1 পাম তে এইটোই হ'ল আমাৰ কি ৰাইট আনসাৰ তে নেক্সট প্ৰশ্নলৈ আহিছোঁ এবাৰ নেক্সট প্ৰশ্ন আৰু আজিৰ অন্তিম প্ৰশ্ন প্ৰমাণ কৰিব দিলে চাবা এতিয়া চোৱা প্ৰমাণ কৰিব দিলে ইয়াৰ কোনটো সাইড ললে বেছি ভাল হ'ব তে লেফট এইটো গণিতত আমি লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড দেখাব পাৰিম ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড মানে এইটোৰ পৰা আমি এইটো প্ৰমাণ কৰিব পাৰিম এইটোৰ পৰা এইটো প্ৰমাণ কৰিব পাৰিম কিন্তু কোনটো কৰিলে সুবিধা হ'ব বেছি আমি লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড কৰিলে সুবিধা বেছি হ'ব মানে এটা বস্তু ভাঙতে আমাৰ সহজ কিন্তু জোৰা লাগাওতে টান মানে এইটো ভাগিলে আমি এইটো পাম কিন্তু এইটোৰ পৰা এইটো পাবলৈ হলে আমি জোৰা লাগাব লাগিব আমি জানো কি যিকোনো এটা বস্তু ঘটনাৰ ক্ষেত্ৰত চোৱাচোন এটা ভাবা কিবা এটা বস্তু ভাঙতে সহজ কিন্তু এইটো বস্তু জোৰা লাগাওতে বহুত টান তে আমি ভাঙি দিম জোৰা নালাগাও মানে আমি লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড কৰিম কিন্তু ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড কৰিব পাৰিবা দে তে লেফট হ্যান্ড সাইডৰ পৰা কৰিছে লেফট হ্যান্ড সাইড কিমান দিয়া আছে cot a minus cos a তলত হল আমার cot a plus cos a তে অলপ আগতে কৈছো যে এনেকুৱা প্ৰমাণ কৰিব দিলে বা দেখুৱাব দিলে আমি কি কৰিম যি অনুপাত দিয়া নাথাকক কিয় সেই অনুপাতখিনিক আমি গোটেইখিনিক আমি হয়তো সাইন বনাবলৈ চেষ্টা কৰিম নাইবা cos বনাবলৈ চেষ্টা কৰিম যদি নোৱাৰো সাইন নাইবা cosৰ আৰ্হিতে প্ৰকাশ কৰিম তে চোৱা এইখিনি cos ঠিক আছে এই cot টো আমি সাইন বা cosলৈ বনাবলৈ চেষ্টা কৰিম তে cotৰ হলনে আমি কি লিখিব পাৰিম cos a by sin a minus cos a আকৌ এতেও একেই cos a by sin a plus cos a তে ওপৰত আমাৰ কমন যাব কিমান ইয়াৰ তলত এখন মানে এক আছে চাবা cos a ইয়াৰ ওপৰত আছে cos a তলত এক আছে থাকক তে আমি cos a কমন নিব পাৰিম কি কমন নিব পাৰিম cos a কমন নিব পাৰিম cos a কমন দিলাতে থাকিব কিমান 1 by sin a minus 1 আকৌ ইয়াতেও কি cos a যদি আমি কমন লওঁ এটা থাকিব কিমান 1 by sin a plus 1 cos a টো কমনে নিলো এইবাৰ চাবা এটা সোয়া cos a ক্যান্সেল উপৰত থাকিল কিমান উপৰত থাকিল আমাৰ 1 minus 1 by sin a minus 1 divided by 1 by sin a plus 1 তে আমি জানো কি যে 1 by sin মানে cos a তে 1 by sin অর্থাৎ আমি কি লিখিব পাৰিম cos a minus 1 1 by sin অর্থাৎ লিখিব পাৰিম cos a plus 1 আৰু এইটোই দেখাব আছে এইটোই মানে হল কি রাইট আনসার তো আজিলৈ এখানে থাকক যেন হক তোমালোকে ভিডিও বিলাক চাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা